এনে দেশখন ৰজাই শাসন কৰিছিল আৰু বৰজাসকলে খেতি বাতি কৰি জীৱন নিয়াইছিল। ফলে মূলে মাছে পুঠিয়ে গোটেইখন নদী আছিল। দেহাৰ খাটনি আছিল, কিন্তু কাৰো মনত অসন্তোষ নাছিল। তেনেকুৱা সময়ৰে গাঁও এখনৰ কথা। What?
কৰিলো ভাই মাথো খেলখন চাম বুলি হে দেখি সেইবাবেতো মই ৰখা ঐ ঐ ঐ কথা চলক খৰচা কৰ তুমি দেখালে মানে দেৱতা যাত্ৰা নষ্ট সেই কথা তুমি নাজানা এই কিয় ঐ মই কাৰ কি হানি কৰিছো ঐ কাৰণটো বচোন কাৰণটো কম এ নাই দিয়া একো কাৰণ নাই তুমি কি হোৱা কৰি যায় অ এই ওলাই গৈছে কিয় যাওঁ ঐ তহঁতে মোক ক'বই লাগিব কিহৰ কাৰণে মই অমংগলী কোনবোৰ মানুহ অমংগলে কাৰণে যাত্ৰা নষ্ট হয় তুমি ইয়াতে লাগি পৰিছা মই কিবা সৰকাৰ নেকি কথা আহিছো বুজিছো এইবাৰ বুজিছো সেই দেখা গ'লে আমাৰ খোলাত কণা হ'লেও খোৰা হ'লেও হাত ভৰি নথকা হ'লেও একো এটা নিদিলে সেইটোৱে নহয় জানো কিন্তু মই কৰিম কি সেইজনৰ পৰা মই টানি আঁতৰি আনিব পাৰো হাতযোৰ শেষ কৰিব পাৰো উপবাস দিব পাৰো শুকাই কাপোৰৰ আগত ওৰে ৰাতি মোৰ আচাৰি কৰি থাকিব পাৰো নুবুজে কোনেও নুবুজে এই যে ঘৰৰ মানুহজনী কেন্দেলি নুবুজে কিমান বুজাও মই তাই নিজৰ নাথাকিলে কি হ'ল আনবোৰকে চেলেক কৰ মৰম কৰ সিহঁতেও নুবুজে তাই চুলে কেঁচুৱাৰ উপায় হ'ব অমংগল হ'ব এইভাৱে তাইক মই কওঁ মন নামাৰিবি মনে নহৰিলে মইতো গাই বুলি মাতিম দে মইতো গাই বুলি মাতিম সদায় সদায় দুষ্টামি কৰিম গৰু চৰাই আহি পদূলি মুখৰ পৰাই মাতিম আই মই আহিছো তহঁতৰ বোলে সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিলে মোৰ মনটো পৰি যাব সেইবাবে কাষ চাপিবলৈ যতন কৰো তিনিমহীয়া নহওঁতে ছাগলীত পৰি বলীয়া ৰাতি বিভাগত এককাল পানী ভাঙি নেউলা কবিৰাজৰ পৰা পানী চৰা আনি দি সিপুৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলগীয়া হ'ল তোৰ বাপেৰে কোৱা নাই তোক খেৰ কাটিবলৈ যাওঁতে মই সেই হাতৰ দাঁতখন দলিয়াই বাঘৰ সন্মুখৰ পৰা তাক ৰক্ষা কৰিছিলো তোৰ আয়ে থাকোঁতে বাপেৰৰ আৰু এজনী চকু মইহে ৰখালো তাক পেনটো কথা আছিল কেনেকৈ জানিবি এইবোৰ কথা মই বেচা নাপাওঁ বেয়াও নাপাওঁ ভগৱন্তকে যদি বেয়া নাপাওঁ তহঁত কুশলে খা উমনি খা তহঁতৰ দৰে তহঁতৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কিবা কথাত আমাৰ লেখীয়া বুঢ়া মানুহবোৰৰ বুকুবোৰ অন্দি উঠিল ভাবি সময় হানি কৰিব নাপায় নহয়